ফ্ৰেণ্ডছ, খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। মোৰ খবৰ আজি নতুন ভিডিঅ'ৰ সৈতে মই মোৰ চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ। আজি নগাঁওস্থিত মহামৃত্যুঞ্জয় মন্দিৰলৈ আহিলোঁ। ভাবিলোঁ আপোনালোককো দেখাওঁ আৰু কিছুমান কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এয়া মহামৃত্যুঞ্জয় মন্দিৰ। এই মহামৃত্যুঞ্জয় মন্দিৰ বহু হাজাৰ হাজাৰ পুৰণি মন্দিৰ। হাজাৰ হাজাৰ বছৰ আগতে গুৰু শুক্ৰাচাৰ্যদেৱে ইয়াত মহামৃত্যুঞ্জয় জাপ কৰিছিলে। ইয়াত ভাৰতত মৃত্যুঞ্জয় জাপ কৰা ঠাই তিনিখন আছে। তাৰে ভিতৰত আমাৰ অসমৰ নগাঁৱত থকা এই মৃত্যুঞ্জয় মন্দিৰ অন্যতম। হাজাৰ বছৰ আগতে গুৰু শুক্ৰাচাৰ্যদেৱে ইয়াত শিৱক আৰাধনা কৰি মৃত্যুঞ্জয় জাপ কৰিছিলে। ইয়াত চাকি জ্বলাব পৰা যায়। ৱৰ্ল্ডৰ ভিতৰত আটাইতকৈ ওখ শিৱলিংগ হ'ল এইটো। ইয়াৰ হাইট হৈছে 136 ফিট। ইমান ওখ। আৰু ইয়াৰ মানুহে কোৱা মতে যেতিয়া এই মন্দিৰটো আৰু নতুনকৈ স্থাপন কৰা হৈছিলে তেতিয়া ইয়াত 37 ফিট তলত কিছুমান বস্তু পোৱা গৈছিলে, যেনে গ্ৰেনেড শিল বা শিলিখাৰ গুটি, ধূনাগুড়া আদি পোৱা বুলি কোৱা হৈছিলে। আৰু এই মন্দিৰটি পুনৰ উদ্ধাৰ কৰিছিলে কেইবছৰমান আগতে গুৰু ভৃগুগিৰি মহাৰাজে। এয়া বিশ্বৰ সকলোতকৈ ওখ শিৱলিংগ। মন্দিৰৰ কিছুমান দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। যিহেতু শাওনৰ মাহ চলি আছে, যথেষ্ট মানুহ, তথাপিও আপোনালোকক অকণমান ভিতৰৰ অংশ দেখাব চেষ্টা কৰিছোঁ। ইয়াৰ এজন দোকানীয়ে ক'লে এই মন্দিৰত আহিবলৈ হ'লে নিমখ খাই আহিব নালাগে। প্ৰতিটো মন্দিৰতে নিমখ খাই যাব নালাগে, বা ভগৱানৰ কিছুমান কাম কৰি ভগৱানৰ প্ৰতিটো কামেই নিমখ খাই কৰাটো শুভ বুলি মনা নহয়। মনোমোহা দৃশ্য নগাঁৱত মন্দিৰ মহামৃত্যুঞ্জয় মন্দিৰৰ। আমাৰ অসমৰ গৌৰৱ সকলোতকৈ ওখ শিৱলিংগটি চাই পিনে সঁচাই মনটো ভাল লাগি গ'ল। আপোনালোক সকলোৱে এবাৰ হ'লেও এই মন্দিৰলৈ আহিব। আজিলৈ ভিডিঅ'টি সমাপ্ত কৰিছোঁ। আকৌ নতুন ভিডিঅ', নতুন ঠাইৰ সৈতে বা নতুন ৰেচিপিৰ সৈতে আকৌ লগ পাম। আৰু ভিডিঅ'টি ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ। নগাঁৱৰ মনোমোহা দৃশ্য।